অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠাৰ লক্ষ্যৰে 29 নৱেম্বৰৰ পৰা দুদিনীয়াকৈ বকলিয়াঘাট 1 নং উদালি যুৱ সংঘৰ সোণালী জয়ন্তী উৎসৱটি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। দেওবাৰে পুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মিছিলেৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। কাৰ্বি পাহাৰত ঐক্য শান্তি আৰু প্ৰগতিৰ মাজেৰে প্ৰতিটো জাতি জনগোষ্ঠীয়ে জীৱন নিৰ্বাহ কৰি আছে। এই নিদৰ্শন অসমতে বিৰল। আজিৰ শোভাযাত্ৰাই তাকেই প্ৰতিপন্ন কৰি বিশ্ববাসীক এক মেছেজ দিব বুলি আয়োজক সমিতিয়ে মন্তব্য কৰিছে। ব্যুৰো ৰিপৰ্ট, বকলিয়াঘাট লাইভ। Really? উদালি যুৱ সংঘৰ আজি 50 বছৰ পূৰ্তি হোৱা উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে আমি সোণালী জয়ন্তী উৎসৱটি উদযাপন কৰিছোঁ। আজি তাৰে দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী এই 12 ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত কাৰ্বি, বড়ো, ডিমাচা আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে আহি যোগদান কৰিছে আৰু গাঁৱৰ আবাল বৃদ্ধ বনিতা সকলোৱে উৎসাহেৰে আহি এই সমদলত যোগদান কৰিছে। আমি 1 নং উদালি যুৱ সংঘৰ তৰফৰ পৰা সকলোকে শলাগ লৈছোঁ আৰু 1 নং উদালি যুৱ সংঘ দীৰ্ঘায়ু হওক, ভাতৃত্বভাৱেৰে আমি সকলো যাতে আমাৰ নিজৰ ৰাস্তাত যাতে আগবাঢ়ি যাব পাৰোঁ এইখিনিকে আশা ৰাখিছোঁ। এই শোভাযাত্ৰাটোৰ দ্বাৰা আমি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ কাৰ্বি আংলঙতো আমাৰ বিভিন্ন জনজাতি মিলি আমি কাৰ্বি আংলঙত একেলগে বসবাস কৰি আছোঁ আৰু প্ৰতিটো জনগোষ্ঠীয় দলসমূহে তেওঁলোকৰ যি নৃত্য, তেওঁলোকৰ যি জাতীয় যি সাজপাৰ, এই সকলো ধৰণৰ ইয়াত প্ৰদৰ্শন কৰিছে আৰু সকলো ৰাইজে এই অনুষ্ঠানটো সফল হ'বৰ বাবে সকলো ছাইডৰ পৰা আমাক সহায় সহযোগিতা জনাইছে। অসমৰ ৰাইজে এই যোন ব্যক্তিয়ে প্ৰত্যক্ষ কৰিব আৰু আমি বিশেষ বহলাই ক'ব নালাগে, তেওঁলোকে যি দেখিছে এইটোৱে সত্য আৰু এই ছবিখনে হয়তো অসমৰ ৰাইজে বুজি পাব। তাৰ বিনিময়ত আমি সকলো জনগোষ্ঠীৰ ভাতৃত্ববোধেৰে আমি সমন্বয় ইয়াত ৰক্ষা কৰি চলিছোঁ।